নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক লৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। আৰু মোৰ ইউটিউব চেনেল আছামিনপদ যদি আপোনালোক নতুনকৈ আহিছে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আজিৰ ভিডিঅ'তে এটা নতুন টপিকৰ বিষয়ে লৈ আহিছোঁ যে অসমৰ গৌৰৱ তথা অসমৰ দুজন শিক্ষক যেনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃতি শিক্ষক সন্মান পদক লাভ কৰিবলৈ সক্ষম হৈছে, তেওঁলোকৰ মই বিশেষ দেখাবলৈ ওলাইছোঁ। আৰু আজি ভিডিঅ'টো এটা নতুন টপিকৰ বিষয়ে আহিছে। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে অৱশ্যে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু নতুন ভিডিঅ' আহিবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰাৰ লগতে তাৰ ওচৰত থকা ন'টিফিকেশ্যন বেলটো অন কৰিব নাপাহৰিব। কিন্তু মই নতুন ভিডিঅ' আপলোড কৰোঁতে সকলোতকৈ ফাৰ্ষ্ট আপোনালোকৰ আগতে ন'টিফিকেশ্যনটো পাই যায়, তাৰ ওপৰত কৰি দিওঁ। দেখিছে লখিমপুৰ নাৰায়ণপুৰত দুই শিক্ষকৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডিজিটেল সংবাদ নাৰায়ণপুৰ। দেখিছে ছেপ্টেম্বৰ 2019 দেখাইছোঁ। এতিয়া 23 ছেপ্টেম্বৰ 2019, আজি 23 ছেপ্টেম্বৰ। আপোনালোকে সকলোৱে দেখিছে 9:54 হৈছে। এতিয়া জাষ্ট ভিডিঅ'টো সকলোৱে পাইছে যে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত দুগৰাকী শিক্ষকে লাভ কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃতি শিক্ষকৰ বঁটা। শিক্ষক দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় সমতা সাহিত্য একাডেমি প্ৰদান কৰা ৰবীন্দ্ৰনাথ ঠাকুৰৰ সমতা বঁটা লাভ কৰিছে স্থানীয় বৰপথাৰ চামগুৰি নিবাসী তথা নাওবৈচা মহাবিদ্যালয়ৰ প্ৰবক্তা জিতেন শৰ্মাই। আৰু শিক্ষক ৰত্ন সমতা বঁটা লাভ কৰিছে স্থানীয় দুলীয়াপথাৰৰ নিবাসী তথা কথাজান দেউৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতেন শইকীয়াই। আৰু কলকাতাৰ ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয়ৰ ঠাকুৰ ভৱনত দেওবাৰে অনুষ্ঠিত হোৱা এখন আড়ম্বৰপূৰ্ণ অভিৱৰ্তনত কৃতি শিক্ষক দুগৰাকী উক্ত বঁটা প্ৰদান কৰা হয়। আনহাতে বঁটা গ্ৰহণ কৰি উৎফুল্লিত তথা আনন্দিত হৈ পৰিছে শিক্ষক দুগৰাকী। আৰু তাৰ এটা মুহূৰ্ত মই ভিডিঅ'টো দেখাবলৈ ওলাইছোঁ, চাওক এই ভিডিঅ'টো। নেটটো অকণ শ্ল' হৈছে, আপোনাৰ দেখাব। দেখিলে মই কিছু মুহূৰ্ত দেখাবলৈ আছোঁ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি যিমান পাৰে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, যাতে এই দুগৰাকী শিক্ষক আমাৰ অসমত ফেমাছ হৈ পৰে, তাৰ বাবে যত্ন কৰিলোঁ। ধন্যবাদ।